মানুহে অতীজৰে পৰা ভগৱানৰ পূজা অৰ্চনা কৰি আহিছে। মানুহে নিজৰ মংগলৰ বাবে হওক বা পৰিয়ালৰ সদস্যৰ মংগলৰ বাবেই হওক, সকলোৱে ভগৱানৰ চৰণত পূজা অৰ্চনা কৰে। আমি প্ৰত্যেক পুৱা ভগৱানক পূজা অৰ্চনা কৰাৰ সমানে সমানে প্ৰত্যেক সন্ধ্যাও ভগৱানক পূজা অৰ্চনা কৰিব লাগে। আমি প্ৰত্যেক ৰাতিপুৱা খোৱা পাতি এৰি নিত্যকৰ্ম আদি কৰাৰ অন্তত শৰীৰ শুদ্ধিকৰণ কৰি অৰ্থাৎ স্নান কৰাৰ পাছত মন্দিৰ বা গোসাঁই ঘৰত সোমাই চাকি বন্তি জ্বলাই ভগৱানক পূজা অৰ্চনা কৰোঁ আৰু অন্যভাগ পূজা আমি সন্ধ্যা সময়ত কৰোঁ। বন্ধুসকল, আমাৰ সকলোৰে মনত এই সন্ধ্যা পূজা ভাগক লৈ নানা ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখা যায়। আজিৰ ভিডিঅ'ত সন্ধ্যা পূজা কৰাৰ সময়ত কি কথাৰ ওপৰত ধ্যান দিয়াটো প্ৰয়োজন সেই বিষয়ে আলোচনা কৰিম। এইখিনি কথাত ধ্যান দিলে আপোনাৰ ঘৰত কোনোদিন সুখ শান্তি আৰু ধন সম্পত্তি কম নহ'ব আৰু মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত সদায় থাকিব। সকলো সদস্যৰ ওপৰত বিৰাজমান হৈ থাকিব আৰু ভগৱানে আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰি আপোনাৰ দ্বাৰা হোৱা ভুল কামসমূহৰ পৰা আপোনাক আঁতৰাই এক শুদ্ধ ৰাস্তাৰ সন্ধান দিব। প্ৰিয় সুহৃদগণ, আপোনালোকক ৰহস্য চেনেলৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত বিচাৰি পাবলৈ সক্ষম হ'ব। আশা কৰোঁ আপোনালোক ভিডিঅ'টিৰ পৰা সমৃদ্ধ হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা নিশ্চয়কৈ কৰি দিব আৰু যিসকল ৰহস্য চেনেল নতুনকৈ আহিছে তেওঁলোকলৈ এটা অনুৰোধ, আপোনালোকে যেন ৰহস্য চেনেলটো ছাবস্ক্ৰাইব কৰি থয় যাতে ৰহস্য চেনেলৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ চাই থাকিব পাৰে। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। সন্ধ্যা সময়ত আমি পূজা পাঠ কেতিয়া কৰিব লাগে এই কথা জনাৰ আগতে আমি জানিব লাগিব সন্ধ্যা সময় কেতিয়া আৰম্ভ হয় আৰু কেতিয়া শেষ হয়। সন্ধ্যা সময় আৰম্ভ হয় সূৰ্যাস্ত হোৱাৰ 24 মিনিট আগৰ পৰা আৰু শেষ হয় সূৰ্যাস্তৰ 24 মিনিট পিছত, অৰ্থাৎ 48 মিনিটৰ এই সময়ভাগকে সন্ধ্যা সময় বুলি কোৱা হয় আৰু এই 48 মিনিট সময় সন্ধ্যা পূজাৰ বাবে উত্তম সময় বুলি শাস্ত্ৰত উল্লেখ আছে। বন্ধুসকল, সন্ধ্যা পূজাৰ মহত্ব কেৱল এই 48 মিনিটতে পোৱা যায়। বহু সময়ত দেখা যায় বহুজনে সূৰ্যাস্ত নোহোৱাৰ বাবে পূজা অৰ্চনা নকৰে, কিন্তু ই আমাৰ সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। ৰাতিপুৱা যদি আমি কোনো কাৰণৰ বাবে ভগৱানৰ চৰণত পূজা অৰ্চনা কৰিব নোৱাৰোঁ তেন্তে সন্ধ্যা সময়ত কৰা পূজাৰ বাবে আমি সমানেই ফল লাভ কৰিবলৈ সক্ষম হওঁ। প্ৰিয় সুহৃদগণ, এতিয়া আমি আলোচনা কৰোঁ হওক সন্ধ্যা পূজাৰ সময়ত ল'ব লগা চাফ চিকুণতাৰ বিষয়ে। বন্ধুসকল, ৰাতিপুৱাৰ দৰে সন্ধ্যা সময়তো আমি গা ধুই পূজা কৰিব লাগে নে নালাগে এই বিষয়টো লৈ আমি সকলো দোমোজাত পৰোঁ। আচলতে আমি ভগৱানৰ নাম যিকোনো সময়ত যিকোনো পৰিস্থিতিত ল'ব পাৰোঁ, কেৱল আমাৰ অন্তৰ শুদ্ধ হ'লেই হয়। কিন্তু আমি যেতিয়া মন্দিৰ বা নামঘৰলৈ যাওঁ বা যোৱাৰ কথা আহি পৰে তেতিয়া আমাৰ শাৰীৰিক শুদ্ধতা খুবেই প্ৰয়োজনীয় হৈ পৰে। আপুনি যদি ৰাতিপুৱা স্নান কৰাৰ পাছত কোনো অশুচি ঠাইলৈ নাযায়, যদি আপুনি প্ৰাতঃকাৰ্য কৰি গা ধুইছে, প্ৰস্ৰাৱ কৰি ভৰি হাত মুখ ধুইছে, তেন্তে আপুনি সন্ধ্যা পূজা কৰাৰ আগতে পুনৰ স্নান কৰাৰ কোনো প্ৰয়োজন নাই। শৰীৰ শুদ্ধিকৰণ কেনেদৰে কৰিব লাগে আপুনি হয়তো সেই বিষয়ে ভালদৰেই জানে। যদি আপুনি শৰীৰটোক শুদ্ধ কৰি ৰাখিব পাৰে তেন্তে আপুনি সন্ধ্যা সময়ত পিন্ধি থকা কাপোৰযোৰ সলনি কৰিয়েই মন্দিৰত সোমাই পূজা অৰ্চনা কৰিব পাৰিব। আপুনি কিবা বস্তু খাই কেৱল জোঠা মুখেৰে মন্দিৰত প্ৰৱেশ নকৰিব। আপুনি মন্দিৰত প্ৰৱেশ কৰাৰ আগত যদি কিবা বস্তু সেৱন কৰিছে তেন্তে ভালদৰে কুলি কৰি মুখ চাফা কৰিহে মন্দিৰত প্ৰৱেশ কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক সন্ধ্যা পূজাৰ বাবে কি নিয়ম পালন কৰাটো খুবেই প্ৰয়োজনীয়। বহুত মানুহে সন্ধ্যা পূজাৰ সময়ত কেৱল
এডাল ধূপ জ্বলাই ভগৱানক আৰাধনা কৰা দেখা যায়, কিন্তু ই সম্পূৰ্ণ ভুল কথা। কাৰণ ভগৱানক সদায় চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰিব লাগে। বহুজনে ভাবে আমি ৰাতিপুৱা ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰিছোঁ যেতিয়া সন্ধ্যা সময়ত কেৱল এডাল ধূপ জ্বলাই ভগৱানক পূজা অৰ্চনা কৰিলে ভগৱান সন্তুষ্ট হয়। কিন্তু নহয় বন্ধুসকল, ঠিক পুৱাৰ দৰে আমি সন্ধ্যা সময়তো ধূপ চাকি জ্বলাইহে ভগৱানৰ চৰণত পূজা পাঠ কৰিব লাগে। যিদৰে চাকিৰ পোহৰে মন্দিৰ বা গোসাঁই ঘৰক পোহৰাই তোলে, ঠিক সেইদৰে সেই বন্তিৰ পোহৰে আপোনাৰ ভাগ্যকো পোহৰাই তোলে। যদি আপোনাৰ ঘৰত তুলসী গছ আছে, তেন্তে সন্ধিয়া সময়ত তুলসীৰ তলত এগছি চাকি জ্বলাবলৈ কেতিয়াও নাপাহৰিব। এনে কৰিলে আপোনাৰ জীৱনলৈ সুখ শান্তি অহাৰ সমানে সমানে ঐশ্বৰ্য বিভূতি প্ৰাপ্ত হয়। বহুজনে এইটো জানিব বিচাৰে যে ৰাতিপুৱা আমি পূজা অৰ্চনা কৰাৰ পাছতো কিয় সন্ধ্যা পূজা কৰাটো প্ৰয়োজনীয়। সন্ধ্যা পূজা কৰাৰ কিছুমান কাৰণ নথকা নহয় বন্ধুসকল। সন্ধ্যা সময়তেই ভগৱান বিষ্ণুৱে নৰসিংহ ৰূপ ধাৰণ কৰি ভক্ত প্ৰহ্লাদক পিতৃ হিৰণ্যকশিপুৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল। সন্ধ্যা ভগৱানে ভক্তক বিপদৰ পৰা ৰক্ষা কৰিছিল। সেয়ে আজিও আমাৰ সমাজত এই সন্ধ্যা সময়খিনিত কোনো ব্যক্তিক শুই থাকিবলৈ দিয়া নহয়, তেওঁক উঠাই দিয়া হয় আৰু কোনো ব্যক্তিক এই সময়খিনিত আহাৰ গ্ৰহণ কৰিবলৈ দিয়া নহয়। মান্যতা অনুসৰি এই সময়খিনি আমাৰ বাবে আটাইতকৈ বেয়া সময় বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে বিশ্বাস কৰা হয় যে এই সময়খিনিত মাতা লক্ষ্মী ভ্ৰমণৰ বাবে ওলাই আহে। যিখন ঘৰত শুদ্ধতাৰে ধূপ চাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰা হয়, সেইখন ঘৰতেই মা লক্ষ্মীয়ে স্থায়ীভাৱে অৱস্থান কৰে। কাৰণ যি ঘৰত ভগৱানক পূজা অৰ্চনা কৰা হয়, যিখন ঘৰৰ প্ৰতি ভগৱান সন্তুষ্ট হয়, সেই ঘৰত মাতা লক্ষ্মীয়েও থিতাপি লয় বুলি শাস্ত্ৰত উল্লেখ আছে। আজিও আমাৰ সমাজত সন্ধ্যা সময়ত ঘৰৰ মহিলাগৰাকী বাহিৰলৈ ওলাই যোৱাটো অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে মা লক্ষ্মীয়ে গৃহ ত্যাগ কৰে বুলি বিশ্বাস কৰা হয়। তৃতীয়তে সন্ধ্যা পূজাৰ জৰিয়তে আমি ভগৱানৰ চৰণত নিজকে সমৰ্পণ কৰি দিনটোত জ্ঞাত বা অজ্ঞাতে হৈ যোৱা ভুলৰ বাবে ভগৱানৰ ওচৰত ক্ষমা বিচাৰি মনটোক পবিত্ৰ কৰিব পাৰোঁ। আমাৰ বাবে মন্দিৰ এনে এখন ঠাই য'ত আমি আনৰ আগত ক'ব নোৱাৰা প্ৰতিটো কথা আমি ভগৱানৰ আগত ক'ব পাৰোঁ। পূজা কৰাৰ বাবে আমাৰ মন আৰু ঘৰখনলৈ এক ধনাত্মক শক্তি প্ৰবাহিত হয়। ঘৰখনৰ পৰা আৰু আপোনাৰ মনটোৰ পৰা ঋণাত্মক শক্তিসমূহ দূৰ কৰাৰ বাবে মন্দিৰ বা গোসাঁই ঘৰত ভগৱানক পূজা কৰাটো খুবেই প্ৰয়োজনীয়। কিন্তু এনেকুৱা নহয় যে বন্ধুসকল কেৱল ৰাতিপুৱা আৰু সন্ধ্যাবেলাহে আমি ভগৱানক পূজা অৰ্চনা কৰিম বা স্মৰণ কৰিম। আপুনি যিকোনো সময়তে যিকোনো মুহূৰ্ততে ভগৱানৰ নাম স্মৰণ কৰিব পাৰে। আপুনি যিমানেই ভগৱানৰ নাম স্মৰণ কৰিব, সিমানেই ভগৱান আপোনাৰ প্ৰতি কৃতাৰ্থ হ'ব আৰু আপুনি মনে বিচৰা সকলোবোৰ পাবলৈ সমৰ্থ হ'ব। ৰাতিপুৱা আৰু সন্ধ্যা ধূপ চাকি জ্বলাই ভগৱানৰ পূজা অৰ্চনা কৰোঁতে শুদ্ধ মন আৰু শৰীৰেৰে পূজা অৰ্চনা কৰিব। তেতিয়া ভগৱান সন্তুষ্ট হ'ব আৰু আপুনি মনে বিচৰা সকলো পাবলৈ সক্ষম হ'ব। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোক উপকৃত হ'ব। ভিডিঅ'টো চাই কেনে লাগিল সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আত্মীয় স্বজন তথা বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টোৰ পৰা সকলো লোক উপকৃত হ'ব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।